নমস্কাৰ গ্ৰহণ কৰিব মোৰ তৰফৰ পৰা আগত দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা আমাৰ আটাৰিঘাট চাহ বাগিচাৰ সৰ্বজনীয় দুৰ্গা পূজা মই ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ কৰিছোঁ যিখিনি আমাৰ ইতিমধ্যে ঘটি গ'ল আমাৰ জুবিন দাক লৈ সবেই মৰ্মাহিত আমি জানো কিছুমান আমি যেনেকা মীনা বজাৰ আনন্দ মেলা যোনটো কয় এগ্ৰিমেণ্ট হৈ গৈছিল তাৰ কাৰণে আমি ভাবিছোঁ সিমান টাইম নচলাও এটা সীমিত তেওঁৰ ইহৰ কাৰণে চলাই সমাপ্ত কৰিম আৰু সমূহ ৰাইজে যেন সহায় সহযোগিতা কামনা কৰিম ধন্যবাদ মই আটাৰিঘাট পূজা উদযাপন সমিতিৰ তৰফৰ পৰা সৰ্বপ্ৰথমে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিও সমগ্ৰ অসম আজি সমগ্ৰ দেশ আজি জুবিন গাৰ্গ মহাশয়ৰ যিটো অপঘাত মৃত্যু হ'ল সেই মৃত্যুক লৈ শোকৰ ছাঁত ডুবি আছে লগতে বহুকেইটা নাবালিক ছোৱালীৰ ওপৰত হোৱা নিৰ্যাতনৰ শোকতো ডুবি আছে তথাপিও আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে নিজৰ সুৰক্ষা আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ আটাৰিঘাট এই পূজা মণ্ডপলৈ তেওঁলোক আহক পূৰ্বৰ দৰে আমি আয়োজন কৰিছোঁ সকলো ধৰণৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে আমি যথেষ্ট সংখ্যক ভলণ্টিয়াৰ্ছ উদযাপন সমিতিৰ ব্যক্তিয়ে ইয়াতে যোগদান কৰিছোঁ সহযোগ কৰি আছোঁ ইয়াত মীনা বজাৰো আগৰ নিচিনাকৈ আহিছে যদিও মানে আমিও দুখত আছোঁ অৱশ্যে কিন্তু গোটেই মীনা বজাৰটো অনাৰ পিছতহে ঘটনাবিলাক হৈছে গতিকে কেঞ্চেল কৰিব পৰা নগ'ল তো মই আমি ৰাইজসকলে আহ্বান জনাম পূজা সমিতিৰ হয় যে এই শোকৰ মাজতো তেওঁলোকে আহক আৰু আমি ইয়াৰ পৰাই পূজা সমিতিৰ তৰফৰ পৰাই এই সমগ্ৰ ঘটনাৰ আমি উচিত তদন্তৰ দাবী কৰিছোঁ আমাৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অপঘাত মৃত্যু হ'ল সেই অপঘাত মৃত্যুৰো এটা সুতদন্ত হ'ব লাগে যিবিলাক নাবালিক ছোৱালীৰ ওপৰত নিৰ্যাতন কৰা হৈছে ধৰ্ষণ আৰু হত্যা হৈছে সেই ঘটনাবিলাকৰো সুতদন্ত হ'ব লাগে লগতে সমগ্ৰ অঞ্চলৰ সমগ্ৰ ৰাজ্যৰ সমগ্ৰ দেশৰ সকলো মানুহৰ সুৰক্ষা আৰু অধিকাৰ সুৰক্ষিত থাকিব লাগে তাকে আমি আহ্বান জনাইছোঁ আজি সপ্তমী পূজা ইয়াত আৰম্ভ হৈছে আমি দেখিছোঁ ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আমি এটাই কথা মই ক'ব বিচাৰিম পূজা উদযাপিত হওক সকলো সুৰক্ষিত থাকক আৰু সকলো বেয়া ঘটনাৰ অন্ত হওক আৰু অপৰাধীসকলৰ ওপৰত নিশ্চিতভাৱে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক।